মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ পাঠ নং 6 তথ্যৰ ব্যৱহাৰ এই পাঠটি আৰম্ভ কৰিবলৈ ওলাইছো। গতিকে আহা এই পাঠটোত কি আছে আমি বুজিবলৈ চেষ্টা কৰিম। এদিনাখন হাবিত জন্তু আৰু চৰাইবিলাকে কোনে কি খাই আহিছে সেই বিষয়ে মেল পাতিছে। শালিকা চৰাইজনীয়ে কৈছে, আজি তোমালোকে কোনে কি খাই আহিছা কোৱাচোন। আজি মই 8টা জামু খাই আহিছো, ভাটৌজনীয়ে কৈছে। তাৰপিছত বান্দৰটোৱে কি কৈছে, আজি মই 7টা কল খাই আহিছো। কেৰকেটুৱাটোৱে কি কৈছে চোৱা, আজি মই 3টা মধুৰিআম খাই আহিছো। আৰু শহাজনীয়ে কৈছে, আজি মই 4টা গাজৰ খাই আহিছো। এতিয়া আহাচোন এই জীৱ-জন্তু কেইটাই সেইদিনাখন খাই অহা ফলৰ এখন তালিকা প্ৰস্তুত কৰোঁ। কোনে কিমানটা ফল খাইছে তাৰ আমি এখন তালিকা প্ৰস্তুত কৰোঁ। এই পিঠিত দিয়া আছে চোৱা, প্ৰাণীৰ ছবি কেইটা দিয়া আছে। কেৰকেটুৱাৰ ছবি, বান্দৰৰ, ভাটৌ আৰু শহাপহু। কেৰকেটুৱাটোৱে মধুৰিআম খাইছিলে। কেইটা মধুৰিআম খাইছিলে চোৱা, কেৰকেটুৱাটোৱে কিমানটা 3টা মধুৰিআম। গতিকে কেৰকেটুৱাৰ কাৰণে ফলৰ ছবিত কেইটা মধুৰিআম আঁকিবা, 1 2 3টা। যেহেতু কেৰকেটুৱাটোৱে 3টা মধুৰিআম খাইছিলে, গতিকে 3টা কেৰকেটুৱাৰ কাৰণে মধুৰিআম আঁকিবা। বান্দৰটোৱে কেইটা কল খাইছিলে চোৱা, বান্দৰটোৱে কেইটা কল খাইছিলে, 7টা কল খাইছিলে। বাবে কেইটা কলৰ ছবি আঁকিবা, 7টা। 1 2 3 4 5 6 7 7টা কলৰ ছবি আঁকিবা। তাৰপিছত ভাটৌজনীয়ে কিমানটা জামু খাইছিলে, ভাটৌজনীয়ে জামু খাইছিলে 8টা। 8টা জামু খাইছিলে, গতিকে ভাটৌজনীৰ কাৰণে তোমালোকে কেইটা জামু আঁকিবা, 8টা জামু আঁকিবা। 1 2 3 4 5 6 7 8। আকৌ শহাপহুটোৱে কিমানটা গাজৰ খাইছিলে চোৱা, 4টা। গতিকে শহাপহুৰ কাৰণে কেইটা গাজৰ আঁকিবা, 4টা। 1 2 3 4। গতিকে এনেধৰণে তোমালোকে ফলৰ ছবি কেইটা আঁকি তালিকাখন সম্পূৰ্ণ কৰিবা। তাৰপিছত চোৱা তলত কি প্ৰশ্ন দিয়া আছে। ছবি চাই কৰি চাওঁ আহা, ভাটৌটোৱে কেইটা জামু খাইছিল। ভাটৌটোৱে কেইটা জামু খাইছিল, তো ইয়াত চোৱা আমি তালিকাখনৰ পৰা উত্তৰটো লিখিব পাৰিম। ভাটৌটোৱে কেইটা জামু খাইছিল, 1 2 3 4 5 6 7 8। গতিকে ভাটৌটোৱে কিমানটা জামু খাইছিল, 8টা। বান্দৰটোৱে কেইটা কল খাইছিল, বান্দৰটোৱে ইয়াত গণিব পাৰিবা, 1 2 3 4 5 6 7। বান্দৰটোৱে 7টা কল খাইছিল। কেৰকেটুৱা আৰু বান্দৰে মুঠ কিমানটা ফল খাইছিল, কেৰকেটুৱা আৰু বান্দৰ। গতিকে ইয়াত ছবিটোত চাবা, কেৰকেটুৱা ওপৰত আছে আৰু বান্দৰ ছেকেণ্ডত আছে। তো এই দুটা যোগ কৰিবা, কাৰণ দুইটাই কিমান ফল খাইছিল, 1 2 3 4 5 6 7 8 9 10। গতিকে তোমালোকে কি লিখিবা, ইয়াৰ খালী ঠাইত 10টা ফল খাইছিলে দুইজন মিলি। আটাইতকৈ বেছি ফল কোনে খাইছিল, কোনে বেছি ফল খাইছিল চোৱা, ভাটৌটোৱে কিমানটা ফল খাইছিলে, 4 8। 8টা ফল, আটাইতকৈ বেছি ফল খাইছিলে ভাটৌটোৱে। গতিকে ইয়াত উত্তৰটোত লিখিবা ভাটৌ। ইয়াত তা নালাগে, আটাইতকৈ বেছি ফল কোনে খাইছিল বুলি ক'লে নামটো লিখিব লাগিব। গতিকে ভাটৌ লিখি দিবা, তাতো কাটি দিবা। 5 নম্বৰটো চোৱা, তালিকাখনত মুঠ কিমানটা ফল আছে। তালিকাখনত মুঠ কিমানটা ফল আছে, গোটেইকেইটা যোগ কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22। কেইটা আছে, 22টা। ইয়াত 22 লিখিবা, তা লিখাই আছে, 22 লিখিলে হৈ যাব। চিন্তা কৰি চাওঁ আহা, দোকানত ভিন ভিন মিঠাইবোৰ কিয় বাৰু এনেদৰে সজাই ৰাখিছে। দোকানীজনে ফলসমূহ কিয় ভাগ ভাগ কৰি সজাই ৰাখিছে। ইয়াত ফলসমূহ ভাগ ভাগ কৰি সজাই ৰাখিছে ফলমূলৰ দোকানীজনে, আৰু ইয়াত মিঠাইসমূহ এনেধৰণে সজাই ৰাখিছে। এনেধৰণে মিঠাই
বোৰ সজাই ৰখা বা ফলসমূহ ভাগ ভাগ কৰি কিয় ৰাখিছে কাৰণ তালিকাকৰণ কৰিছে তাৰ মানে একে ফলসমূহ বা একে মিঠাইসমূহ একেটা ঠাইত ৰাখিছে যাতে মিঠাইসমূহ বা ফলসমূহ একেটা ঠাইত ৰাখিলে দোকানীজনৰ বিক্ৰী কৰাত আৰু কিমান আছে সেই গণিবলৈ সহজ হ'ব যেনে ধৰণে আমি এই ফলসমূহ এটা টেবুলত লিখাৰ পাছত কি হ'ল টেবুলত লিখা বা অকাৰ পাছত কি হৈছে যে গণিবলৈ সুবিধা হৈছে যে আটাইতকৈ কোনটো ফল বেছি আছে কোনটো ফল কম আছে কিমান আছে এইবিলাক গণিবলৈ সুবিধা হৈছে টেবুলখনৰ জৰিয়তে সেইবাবে দোকানী দুজনেও কি কৰিলে বস্তু কেইটা একে জাতীয় বস্তুবিলাক একেটা ঠাইত থোৱাৰ কাৰণে কিমান পৰিমাণৰ আছে কিমান বিক্ৰী কৰিলে আৰু বিক্ৰী কৰিবলৈ সুবিধা হোৱাৰ বাবে এনে ধৰণে সজাই লৈছে ৰংমিলিহঁতৰ কুকুৰা ফাৰ্মৰ পৰা সপ্তাহৰ প্ৰতিদিনে সংগ্ৰহ কৰা কণীৰ সংখ্যা এনে ধৰণৰ 12ৰ নাম প্ৰতিদিনে সংগ্ৰহ কৰা কণী ফাৰ্মৰ পৰা ৰংমিলিহঁতৰ কুকুৰা ফাৰ্মৰ পৰা দেওবাৰে কিমানটা কণী সংগ্ৰহ কৰে 1 2 3 4 5 6 সোমবাৰে 5টা মঙ্গলবাৰে 4টা বুধবাৰে 1 2 3 4 5 6 7 8 9 10টা বৃহস্পতিবাৰে 6টা শুক্ৰবাৰে 7 8টা আৰু শনিবাৰে 3টা এতিয়া তলত কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগিব ক নম্বৰ প্ৰশ্নটো কোন দিনা আটাইতকৈ কম কণী সংগ্ৰহ কৰিছে তেই তালিকাখন চালে তোমালোকে দেখা পাবা যে কম আটাইতকৈ কম তালিকাখন দেখাৰ লগে লগে তোমালোকে গম পাই যাবা আটাইতকৈ কম কোন দিনা কণী সংগ্ৰহ কৰিছে তোমালোকে এইখিনি চাই তৎক্ষণাত ক'ব পৰা হবা যে কোন দিনা আটাইতকৈ কম কণী সংগ্ৰহ কৰিছে শনিবাৰ তো শনিবাৰ বুলি লিখিবা তাৰপিছত ৰংমিলিয়ে আটাইতকৈ বেছি কণী কোন দিনা সংগ্ৰহ কৰিছে আৰু কেইটা কণী সংগ্ৰহ কৰিছে কোন দিনা আটাইতকৈ বেছি হলে চোৱা এয়া আটাইতকৈ বেছি বাৰটো কি বাৰ হ'ব বুধবাৰে আটাইতকৈ বেছি কণী সংগ্ৰহ কৰিছে আৰু কিমানটা কণী সংগ্ৰহ কৰিছে তোমালোকে গণিবা গণি পেলাই কিমানটা পাবা 10টা গতিকে 10টা লিখি দিবা তাৰপিছত গ নম্বৰ প্ৰশ্নটো চোৱা ৰংমিলিয়ে কোন কেইটা বাৰত সমান সংখ্যক কণী সংগ্ৰহ কৰিছে কোন কেইটা বাৰত সমান সংখ্যক কণী সংগ্ৰহ কৰিছে এতিয়া সমান সংখ্যক কণী কোন কেইটা বাৰত দেওবাৰটো চোৱা দেওবাৰে 6টা আছে আৰু ইয়াত বৃহস্পতিবাৰে 6টা আছে গতিকে ইয়াৰ উত্তৰটো চোৱা দেওবাৰ বৃহস্পতিবাৰ এই দুটা বাৰত সমান সংখ্যক কণী সংগ্ৰহ কৰিছে 6টা আৰু 6টা গতিকে ইয়াৰ উত্তৰটো দেওবাৰ আৰু বৃহস্পতিবাৰ হ'ব কোন দিনা সংগ্ৰহ কৰা কণীৰ সংখ্যা মঙ্গলবাৰে সংগ্ৰহ কৰা কণীৰ সংখ্যাৰ দুগুণ কোন দিনা সংগ্ৰহ কৰা কণীৰ সংখ্যা মঙ্গলবাৰে ইয়াত চাবলৈ মঙ্গলবাৰে সংগ্ৰহ কৰা কণীৰ সংখ্যাৰ দুগুণ মঙ্গলবাৰে যিমানটা কণী সংগ্ৰহ কৰিছে ইয়াৰ দুগুণ ইয়াত কিমানটা আছে 4টা তো 4টাৰ দুগুণ অৰ্থাৎ 4ৰ দুগুণ হলে কিমান হ'ব 8 তো কোন দিনাখন 8টা সংগ্ৰহ কৰিছে এটো চাবা ইয়াতো 6টা আছে তো ইয়াতো 6টা এটো 6টাৰ লাইন তো 6ৰ পিছত 7 8 ইয়াত 8টা আছে অৰ্থাৎ শুক্ৰবাৰে তো কোন দিনা সংগ্ৰহ কৰা কণীৰ সংখ্যা মঙ্গলবাৰে অৰ্থাৎ মঙ্গলবাৰে 4টা সংগ্ৰহ কৰিছে মঙ্গলবাৰে সংগ্ৰহ কৰা কণীৰ সংখ্যাৰ দুগুণ এইটোৰ আনসাৰ হ'ব উত্তৰ হ'ব শুক্ৰবাৰ গতিকে ইয়াত শুক্ৰবাৰ লিখিবা নেক্সট কোৱেশ্চনটো চোৱা 6টাতকৈ বেছি কণী সংগ্ৰহ কৰা বাৰ কেইটা হ'ল 6টাতকৈ বেছি কণী সংগ্ৰহ কৰা বাৰ দুটাই আছে এইটো বাৰ হয় আৰু এইটো বুধবাৰ শুক্ৰবাৰ তো বুধবাৰ আৰু শুক্ৰবাৰ আৰু শেষৰ প্ৰশ্নটো চোৱা যদি শুক্ৰবাৰে ৰংমিলিয়ে আৰু 3টা কণী সংগ্ৰহ কৰিলেহেঁতেন শুক্ৰবাৰে তেন্তে সিদিনা তাইৰ হাতত মুঠ কণীৰ সংখ্যা কিমান হ'লহেঁতেন আৰু যদি 3টা শুক্ৰবাৰে কিমানটা সংগ্ৰহ কৰিছে 8টা যদি আৰু 3টা প্লাস 3টা যদি 3টা আৰু কণী লগ লাগে তেন্তে কিমানটা হ'ব 8ৰ লগত 3 লগ লাগিলে কিমান হ'ব 11 গতিকে ইয়াৰ উত্তৰটো হ'ব 11টা
এই তালিকাখনলৈ চোৱা এফালে দিয়া আছে শিক্ষাৰ্থীৰ সংখ্যা এজন দুজন তিনিজন চাৰিজন এনেধৰণে দিয়া আছে শিক্ষাৰ্থীৰ সংখ্যা আৰু আনফালে অৰ্থাৎ পথালিকৈ দিয়া আছে ফলৰ প্ৰিয় ফল কোনে কি ফল ভাল পায় ফল কেইটাৰ ছবি দিয়া আছে আম ফলটো কিমান জনে ভাল পায় এইটো শিক্ষাৰ্থীৰ সংখ্যা দিয়া আছে ইয়াৰ এটা চিহ্নই এজন শিক্ষাৰ্থী বুজাইছে দুটা চিত্ৰই বা চিহ্নই দুজন শিক্ষাৰ্থী বুজাইছে এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন সাতজন আঠজন গতিকে আম ভাল পোৱা বা আম ফলটো প্ৰিয় কিমানজন শিক্ষাৰ্থীৰ আঠজন শিক্ষাৰ্থীৰ ঠিক তেনেধৰণে কল কিমানজনৰ কাৰণে প্ৰিয় দিয়া আছে তাৰ পিছত কমলা কিমানজনৰ কাৰণে প্ৰিয় এটো দিয়া আছে আপেল কিমানজনে ভাল পায় বা প্ৰিয় ফল হয় দিয়া আছে এতিয়া এই তালিকাখন চাই তোমালোকে তলৰ প্ৰশ্ন উত্তৰ কেইটা সহজেই কৰিব পাৰিবা প্ৰথম প্ৰশ্নটো চোৱা যে কিমান গৰাকী শিক্ষাৰ্থীৰ প্ৰিয় ফল আমটো কিমান গৰাকী শিক্ষাৰ্থীৰ প্ৰিয় ফল তো এই ধৰণে তোমালোকে গণনা কৰিবা এটা চিহ্নই কি বুজাইছে এজন শিক্ষাৰ্থী 1 2 3 4 5 6 7 8 আৰু এয়া 8ৰ পুনে পুনে আছে গতিকে ইয়াৰ উত্তৰটো হ'ব 8 কিমান গৰাকী শিক্ষাৰ্থীৰ প্ৰিয় ফল আম 8 গৰাকী শিক্ষাৰ্থীৰ দ্বিতীয় প্ৰশ্নটো চোৱা আটাইতকৈ বেছি সংখ্যক শিক্ষাৰ্থীৰ প্ৰিয় ফল কোনবিধ আটাইতকৈ বেছি সংখ্যক শিক্ষাৰ্থীৰ প্ৰিয় ফল তো এতিয়া চাবা ইয়াত কোনডাল আটাইতকৈ বেছি ওখ এইডাল তো ইয়াত বেছি শিক্ষাৰ্থীৰ সংখ্যা বেছি আছে আৰু ফলটো চাবা কি ফল আমাক কি লিখিব কৈছে কোনবিধ ফল তো ফলটো চোৱা ইয়াৰ নাম কি কমলা গতিকে ইয়াৰ আনসাৰটো হ'ব উত্তৰটো হ'ব কমলা নেক্সট কোৱেশ্চনটো চোৱা মুঠ কিমান গৰাকী শিক্ষাৰ্থীৰ প্ৰিয় ফল কল আৰু কমলা মুঠ কিমান গৰাকী শিক্ষাৰ্থীৰ প্ৰিয় ফল কল আৰু কমলা তো এই দুটা যোগ কৰিব লাগিব তো ইয়াত তোমালোকে হিসাব কৰিবা কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 কমলা 10 তাৰপিছত কমলাৰ লগত কলটো যোগ কৰিবা তো ইয়াত হ'ল 11 12 13 14 15 16 গতিকে মুঠ কিমান গৰাকী শিক্ষাৰ্থীৰ প্ৰিয় ফল কল আৰু কমলা তোমালোকে লিখিবা 16 গৰাকীৰ প্ৰিয় ফল কল আৰু কমলা নেক্সট কোৱেশ্চনটো চোৱা আপেল ভাল পোৱা শিক্ষাৰ্থীতকৈ কমলা ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান বেছি আপেল ভাল পোৱা শিক্ষাৰ্থীতকৈ কমলা ভাল পোৱা ইয়াৰ পুনে পুনে টানি দিবা এইটো সমান হ'ল মানে আপেল ভাল পোৱা শিক্ষাৰ্থীতকৈ কমলা ভাল পোৱা শিক্ষাৰ্থী কিমান বেছি তো সমান হ'ল আৰু বেছি কেইটা আছে চাবা 1 2 3 4 5 তো আপেল ভাল পোৱা শিক্ষাৰ্থীতকৈ কমলা ভাল পোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান বেছি 5 বেছি গতিকে ইয়াত তোমালোকে 5 লিখিবা ছবিকেইখনলৈ চোৱাচোন কি কি যান বাহনৰ ছবি দিয়া আছে বাছ মটৰচাইকেল চাইকেল ই ৰিক্সা পানী জাহাজ নাও ৰেল ৰিক্সা উৰাজাহাজ ঠেলা গাড়ী এতিয়া এই ওপৰত দিয়া যান বাহনসমূহ তলত দিয়া ধৰণে গোটত ভাগ কৰি প্ৰতিটো গোটত কিমানখনকৈ বাহন পালা লিখা এতিয়া আমি ভাগ কৰিব লাগিব প্ৰতিটো গোটত কিমানখনকৈ বাহন পোৱা গৈছে ইন্ধন ব্যৱহাৰ কৰা মানে আমি কি বুজিব পাৰো যে ইন্ধন অৰ্থাৎ পেট্ৰল কাৰণ গাড়ীসমূহ চলিবলৈ কি লাগিব বা এই মটৰচাইকেলখন চলিবলৈ কি লাগিব পেট্ৰল লাগিব ডিজেল লাগিব কিছুমান যান বাহন ডিজেলত চলে ডিজেল লাগে পেট্ৰল লাগে CNG এইবিলাক হৈছে ইন্ধন গতিকে কোনবিলাক যান বাহনে ইন্ধন ব্যৱহাৰ কৰে ইয়াত বাছখনে ইন্ধন ব্যৱহাৰ কৰে মটৰচাইকেলখনে ইন্ধন ব্যৱহাৰ কৰে পানী জাহাজ যেতিয়া আছে এইখনে ইন্ধন ব্যৱহাৰ কৰে উৰাজাহাজে ইন্ধন ব্যৱহাৰ কৰে
ৰেলগাড়ীয়ে কৰে এইবিলাকে ইন্ধন ব্যৱহাৰ কৰা যান-বাহন আৰু কোনবিলাক যান-বাহনে ইন্ধন ব্যৱহাৰ নকৰে অৰ্থাৎ আমি সাধাৰণতে জানো যে ইন্ধন বুলি ক'লে পেট্ৰল ডিজেল CNG ইত্যাদি গতিকে ইন্ধন ব্যৱহাৰ নকৰা যান-বাহন কেইখন হৈছে চাইকেল নাও ৰিক্সা ঠেলা গাড়ী আৰু ই-ৰিক্সা গতিকে ইন্ধন ব্যৱহাৰ কৰা কেইখন পোৱা গ'ল 1 2 3 4 5 গতিকে ইয়াত 5 লিখিবা ইন্ধন ব্যৱহাৰ কৰা 5খন এখন দুখন তিনিখন চাৰিখন পাঁচখন আৰু ইয়াত ইন্ধন ব্যৱহাৰ নকৰা এখন দুখন তিনিখন চাৰিখন পাঁচখন ইন্ধন ব্যৱহাৰ কৰা 5খন আৰু ইন্ধন ব্যৱহাৰ নকৰা বাহন 5খন তে ওপৰত দিয়া বাহনসমূহ অন্য প্ৰকাৰে ভাগ কৰি নিজৰ মতে তালিকা প্ৰস্তুত কৰা 2 বা 3 চকীয়া বাহন 4 বা 4তকৈ বেছি চকীয়া বাহন এনে ধৰণে আমি ভাগ কৰি তালিকা প্ৰস্তুত কৰিব পাৰো 2 বা 3 চকীয়া বাহন কি কি মটৰচাইকেল চাইকেল ই-ৰিক্সা ৰিক্সা ঠেলা গাড়ী 4 বা 4 চকীয়া 4 বা 4তকৈ বেছি চকীয়া বাহন বাছ ৰেলগাড়ী উৰাজাহাজ এনে ধৰণে আমি ভাগ কৰি বাহনসমূহ ভাগ কৰি তালিকাখন প্ৰস্তুত কৰিব পাৰো বাগিচাখনত কিমান জোপা ফুলৰ গছ আছে গণনা কৰি তালিকাখন প্ৰস্তুত কৰা বেলি বেলি গছ কিমান জোপা ফুলৰ গছ এজোপা দুজোপা তিনিজোপা চাৰিজোপা পাঁচজোপা বেলি ফুল 5 জোপা আছে গোলাপ ফুল কিমান জোপা আছে কিমান জোপা ফুলৰ গছ আছে গোলাপ ফুলৰ কিমান জোপা ফুলৰ গছ আছে চোৱা গোলাপ কিমান জোপা আছে এজোপা দুজোপা তিনিজোপা আৰু নাৰ্জী এজোপা দুজোপা তিনিজোপা চাৰিজোপা কিমান জোপা ফুলৰ গছ আছে কৈছে গতিকে আমি ইয়াৰ গণি পেলাই চিহ্ন দিম এতিয়া চিহ্ন কি দিবা তোমালোকৰ ক্লাছত যদি যি সকলৰ ৰোল নম্বৰ যুগ্ম সংখ্যা পৰে যুগ্ম সংখ্যা ৰোল নম্বৰৰ শিক্ষাৰ্থীয়ে এনে ধৰণৰ শুদ্ধ চিহ্ন ব্যৱহাৰ কৰিবা আৰু যি সকলৰ অযুগ্ম সংখ্যা পৰে শুদ্ধ চিহ্নৰ ঠাইত ষ্টাৰ চিহ্ন এনে ধৰণৰ চিহ্নটো দিবা মই যুগ্ম সংখ্যা পৰিছে বুলি যুগ্ম সংখ্যাৰ হিচাপত শুদ্ধ চিহ্ন দি পেলাই তালিকাখন সম্পূৰ্ণ কৰিছো তো প্ৰথমটো চোৱা বেলি ফুল কিমানটা আছে চোৱা বেলি ফুল এজোপা দুজোপা তিনিজোপা চাৰিজোপা পাঁচজোপা গতিকে 5 জোপাৰ কাৰণে এনে ধৰণে শুদ্ধ চিহ্ন 5টা আৰু ইয়াত মুঠ সংখ্যা 5 গোলাপ ফুল এজোপা দুজোপা তিনিজোপা গতিকে 3 জোপাৰ কাৰণে এনেকে দি 3 সংখ্যাটো দিয়া হৈছে শুদ্ধ চিহ্ন নাৰ্জী ফুল এজোপা দুজোপা তিনিজোপা চাৰিজোপা তো এজোপা দুজোপা তিনিজোপা চাৰিজোপা 4 এক নম্বৰ প্ৰশ্নটো চোৱা গণনা কৰি পোৱা তিনিওবিধ ফুল গছৰ মুঠ সংখ্যা কিমান ফুল গছৰ মুঠ সংখ্যা কিমান হ'ব গোটেই কেইটা যোগ কৰিবা 8 8 4 12 লিখিবা তাৰপিছত সকলোৱে উত্তৰ একে পাইছানে মিলাই চাবা তোমালোকে তাৰপিছত চোৱা কাবাডী খেলৰ কোনে কিমান পইণ্ট পাইছে দিয়া আছে ক নম্বৰ দলে 11 পইণ্ট পাইছে আৰু খ নম্বৰ দলে 15 পইণ্ট পাইছে এতিয়া এই পইণ্টসমূহ আমাৰ ইটো পেজ পৃষ্ঠাত দিয়া প্ৰশ্ন কেইটাত পইণ্টসমূহ বহুৱাই যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্ন কেইটাৰ উত্তৰ কৰ দুয়োটা দলৰ পইণ্টসমূহ চিহ্ন আৰু সংখ্যাৰ সহায়ত তালিকাখনত লিখোৱা এটা দলে অৰ্থাৎ ক দলে 11 পাইছে 11 লিখা হৈছে আৰু খ নম্বৰ দলে পাইছে 15 লিখা হৈছে তে চিহ্নটো যিকোনো চিহ্ন ব্যৱহাৰ কৰিব পাৰিবা 11ৰ কাৰণে আমি সাধাৰণ এনেকে আঁচ কেইডাল টানি 11ডাল আঁচ টানিম এইটো চিহ্ন ব্যৱহাৰ কৰিম 11 1 2 3 4 5 6 7 8 9 10 11 11ডাল এনেধৰণে আঁচ টানি দিলো তাৰপিছত 15ৰ কাৰণে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15ডাল টানা হ'ল কোনটো দলে বেছি পইণ্ট পালে দেখা পাইছা তোমালোকে কোনটো দলে খ দলে দুইটা দলৰ মাজত পইণ্টৰ পাৰ্থক্য কিমান পাৰ্থক্য মানে বিয়োগ অৰ্থাৎ কিমান কম আছে ক দলটো 15তকৈ কিমান কম আছে বিয়োগ কৰিলে ওলাই যাব 15ৰ পৰা 11 বিয়োগ কৰিলে ওলাই যাব
বা তোমালোকে 11 পৰা 15 পাবলৈ কিমান লাগে তেনে ধৰণৰ হিসাব কৰিব পাৰিবা 11 পিছত 12 13 14 15 অৰ্থাৎ 4 গতিকে 4 লিখা হৈছে নেক্সট কোৱেশ্চনটো চোৱা ফুলসমূহ লিখা আছে আৰু এই ফুলসমূহত ইয়াৰ চাৰিওফালে দিয়া আছে চাৰিওফালে ফুল দিয়া আছে আৰু হেতু ফুলৰ কাৰণে চিহ্ন ব্যৱহাৰ কৰা হৈছে আৰু ফুলৰ সংখ্যা কিমান আছে তো ফুলটো কেনেকৈ উলিয়াবা এয়া এই ফুলটো যদি কাটিবলৈ হয় ইয়াত ফুলটো চাবা আৰু ইয়াত চাৰিওফালে কাটি যাবা এই ৰঙৰ ফুলটো কিমানটা আছে এটা তাৰপিছত চোৱা দুটা তিনিটা নেধৰণে ইফালে চাবা তিনিটা হল চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা গতিকে ফুলৰ সংখ্যা নটা লিখি দিবা আৰু চিহ্ন এডাল দিয়া আছে নটা কৰিবা 1 2 3 4 5 6 7 8 9 তাৰপিছত চোৱা হালধীয়া কৰবী ফুল কেইটা আছে এটা দুটা তো কাটি দিছে দুটা আগতে আমাক বাকি কেইটা হিসাব কৰি কাটিবলৈ দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা তো হাত লিখিবা 1 2 3 4 5 6 7 তাৰপিছত চোৱা গোলাপ ফুল কেইটা আছে ইয়াৰ পৰা হিসাব কৰিবা 1 2 3 4 5 6 7 তো গোলাপ ফুল হাত হল ইয়াত যোৱা এটা কাটা নাই হাত থেকে 8 8টা আছে ইয়াৰ কাৰণে 1 2 3 4 5 6 7 8 এনে 8 দিয়া হল তাৰপিছত নয়নতৰা এটা আছে চোৱা এটা ইয়াত এটা কাটিলা দুটা তিনিটা হল চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা ইয়াত 11টা 1 2 3 4 5 6 7 8 9 10 11টা এনে ধৰণে তোমালোকে চিহ্ন কেইডাল দিবা আৰু ফুলৰ সংখ্যাটো এনে ধৰণে কাটি এটা হিসাব কৰি কাটি কিমানটা ফুল আছে তাৰ সংখ্যাটো বহুৱাবা ইয়াৰ তালিকাখন চোৱা কিমানটা হাঁহ আছে 1 2 3 4 হাঁহ কেইটা আছে হাঁহ 4টা আছে তাৰপিছত চোৱা কুকুৰা কেইটা আছে কুকুৰা চোৱা এটা দুটা তিনিটা কুকুৰা আছে তাৰপিছত ছাগলী কিমানটা আছে ছাগলী গন্তি কৰা কিমানটা আছে 1 2 3 4 5 6 7 ছাগলী তাৰপিছত গৰুৰ সংখ্যাটো গৰু কেইটা আছে গৰুৰ সংখ্যাটো উলিয়াবা গণি পেলাই কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে গৰু আছে 5টা এতিয়া তলৰ তালিকাখন পূৰ কৰিব লাগিব কোনটো প্ৰাণী কিমান আছে হাঁহ আছে 4 কুকুৰা আছে 3 ছাগলী আছে 7 আৰু গৰু 5 এতিয়া চিহ্ন যিকোনো চিহ্ন ব্যৱহাৰ কৰিব পাৰা ইয়াত এনে ধৰণৰ চিহ্ন ব্যৱহাৰ কৰিছে 1 2 3 4 1 2 3 1 2 3 4 5 6 7 1 2 3 4 5 এতিয়া তলত প্ৰশ্ন কেইটাৰ উত্তৰ কৰিবা আটাইতকৈ বেছি থকা প্ৰাণীবিধৰ নাম কি আটাইতকৈ বেছি থকা প্ৰাণীবিধ ছাগলী নামটো লিখি দিবা ছাগলী বুলি লিখি দিবা আটাইতকৈ কম থকা প্ৰাণীবিধৰ নাম কি কম কোনবিধ আছে কুকুৰা তো আটাইতকৈ কম থকা প্ৰাণীবিধৰ নাম হল কুকুৰা গৰু আৰু ছাগলীৰ মুঠ সংখ্যা কিমান গৰু আৰু ছাগলী গৰু 5 ছাগলী 7 গৰু আৰু ছাগলীৰ মুঠ সংখ্যা দুইটা যোগ কৰিবা 7 আৰু 5 যোগ কৰিলে 12টা 4 নম্বৰ প্ৰশ্নটো গৰুৰ সংখ্যা কুকুৰাৰ সংখ্যাতকৈ দুগুণতকৈ 1 কম গৰুৰ সংখ্যা চোৱা গৰুৰ সংখ্যা 5 আছে গৰুৰ সংখ্যা কুকুৰাৰ সংখ্যাতকৈ চোৱা গৰুৰ সংখ্যা কিমান আছে 5
কুকুৰাৰ সংখ্যাৰ দুগুণতকৈ কুকুৰাৰ সংখ্যা কিমান আছে 3 ইয়াৰ দুগুণতকৈ কুকুৰাৰ সংখ্যা দুগুণ কৰিলে ইয়াত 3 আছে 3ক দুগুণ কৰিলে কিমান পাবা 6 পাবা 6তকৈ 1 কম অৰ্থাৎ 5 গতিকে এই খালি ঠাইত হ'ব গৰু এইটো ঠাইত কুকুৰা